আজি নিবনুৱাৰ মূৰত প্ৰত্যেকজন নিবনুৱাৰ মূৰত অসমৰ প্ৰতিজন নিবনুৱাৰ মূৰত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে ৰাম টাঙুন মাৰিছে আৰু এই টাঙুনডাল যে মাৰিছে এডাল সৰু সুৰা টাঙুন নহয় এডাল ভুলুকা বাঁহৰ পিছডালেৰে কোবাইছে অসমৰ নিবনুৱাৰ মূৰত তামোল এখন মুখতেও চাকৰি দিম বুলি যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে সেইজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত বিজেপি নেতাই কিন্তু চাকৰিৰ নামত পইচা লৈ স্কৰপিঅ গাড়ী কিনিছে চাওক ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৱে পোহৰলৈ আনিলে যে অসমত নিযুক্তিৰ নামত বা চাকৰিৰ নামত কিমান এখন ভয়ানক খেল চলি আছে নিবনুৱাক লৈ আচলতে হিমন্ত বিশ্ব শৰ্মা অথবা বিজেপি চৰকাৰে কিমান ডাঙৰ এখন খেল খেলি আছে আমি আগৰ পৰাই কৈ আহিছোঁ যে নিযুক্তি যিটো প্ৰক্ৰিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচলতে নিযুক্তিত যে খেলিমেলি এইটো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত যে হৈছে তেনেকুৱা নহয় এইটো আমি আগৰ পৰাই দেখি আছোঁ কিন্তু কথাটো হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ আগত তেওঁৰ যিসমূহ নিৰ্বাচনী ভাষণ আছিলে নিৰ্বাচনী ভাষণত তেওঁ উদ্দাত্ত কণ্ঠৰে কৈছিলে যে 1 টকাও পইচা নোখোৱাকৈ আমি চাকৰি দিয়াৰ ব্যৱস্থা কৰিম আমি হিমন্ত বিশ্ব শৰ্মাৰ কথাত কোনোবাখিনিত হয়তো আমিও ভাবিছিলোঁ যে হয়তো কোনোবাখিনিত অকণমান সলনি হ'ব পাৰে যিটো আচলতে চলি আহিছে যিটো আমি সততে দেখোঁ সেইখিনি সলনি হ'ব পাৰে কিন্তু চাকৰি যেতিয়া দিলে চাকৰি দিয়াৰ পিছত বিভিন্ন ধৰণৰ যেতিয়া অভিযোগ আহিবলৈ ল'লে সেই অভিযোগসমূহৰ পাছত আমি ভাবিবলৈ বাধ্য হৈছিলোঁ যে এই নিযুক্তি প্ৰক্ৰিয়াটোত আচলতে ক'ৰবাত নহয় ক'ৰবাত খেলিমেলি এটা আছে এতিয়া ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৱে আচলতে জল পটকৈ অসমৰ ৰাইজৰ আগত সেইখন ছবি দাঙি ধৰিলে যে নিযুক্তিৰ নামত আচলতে প্ৰকৃততে ভয়ানক কেলেংকাৰী হৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অথবা বিজেপিৰ যিসকল নেতা বিজেপিৰ যিসকল কৰ্মী তেওঁলোকে যিমানেই নকওক তেওঁলোকে যিমানেই নিচৰক যে তেওঁলোক দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বুলি তেওঁলোকে যদি কয় যে দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোক শূন্য সহনশীল বুলি তেওঁলোকে আচলতে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ যিটো ডেফিনেশ্যন তেওঁলোকে এই ডেফিনেশ্যনটোৱে সলনি কৰিছে হয়তো মানে আমি ভাবিবলৈ বাধ্য হৈছোঁ তেনেদৰে আজি নিবনুৱাৰ মূৰত প্ৰত্যেকজন নিবনুৱাৰ মূৰত অসমৰ প্ৰতিজন নিবনুৱাৰ মূৰত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে ৰাম টাঙুন মাৰিছে আৰু এই টাঙুনডাল যে মাৰিছে এডাল সৰু সুৰা টাঙুন নহয় এডাল ভুলুকা বাঁহৰ পিছডালেৰে কোবাইছে অসমৰ নিবনুৱাৰ মূৰত কেনেদৰে কোবাইছে চাব দেই আজি নিযুক্তি দিলে আমি বাৰম্বাৰ ক'লোঁ যে এখন কিয় ৱেটিং লিষ্ট প্ৰকাশ কৰা নহ'লে আজি পৰ্যন্ত এখন ৱেটিং লিষ্ট প্ৰকাশ কৰিব নোৱাৰিলে অসম চৰকাৰে কাট অফ মাৰ্ক আজি পৰ্যন্ত ঘোষণা কৰিব নোৱাৰিলে আৰু এই গোটেই নিযুক্তি প্ৰক্ৰিয়াটোত বহুত খেলিমেলি আছিলে বহুত প্ৰাৰ্থী অভিযোগ কৰিছিলে কিন্তু সেইসমূহ আচলতে হিমন্ত বিশ্ব শৰ্মা অথবা বিজেপিৰ প্ৰত্যেকজন নেতাই বিজেপিৰ প্ৰত্যেকজন কৰ্মীয়ে অসমৰ ৰাইজৰ অসমৰ নিবনুৱাৰ চকুৰ আগৰ পৰা লুকুৱাই থ'বলৈ চেষ্টা কৰিলে কিন্তু এটা কথা সঁচা যে সঁচা কথা বহুত বেছি দিন আপোনালোকে লুকুৱাই থ'ব নোৱাৰে তাৰ এটা জ্বলন্ত প্ৰমাণ ইন্দ্ৰাণী তহবিলদাৰৰ যে মৃত্যু এই মৃত্যুৱে প্ৰমাণ কৰিলে যে বিজেপি চৰকাৰে শূন্য সহনশীলতাৰ নাম লৈ বিজেপি চৰকাৰে শূন্য সহনশীলতাৰ নাম লৈ এটকাও ঘোষ নোলোৱাকৈ চাকৰি দিছোঁ বুলি কৈ আচলতে এটা চাকৰিৰ নামত আজি 3 লাখ টকাকৈ কোনোবা কেণ্ডিডেটে দিবলগীয়া হৈছে ওপৰৰ মহলৰ কথা ওলাইছে কিয় চানমাৰী আৰক্ষীয়ে কিয় তদন্ত কৰিব পৰা নাই ওপৰ মহল কোন ওপৰৰ মহলৰ নাম ওলাইছে বাৰে কিয় এই ওপৰৰ মহলৰ মানুহবিলাক হাৰি যাবলগীয়া হয় আজি চাব চানমাৰী আৰক্ষী থানাত যিকেইজনক জেৰা কৰি আছে তেওঁলোকে বাৰম্বাৰ কৈছে যে আমি 3 লাখ টকা লৈছিলোঁ তাৰ ভিতৰত 50,000 টকা আমি লৈ 2.5 লাখ টকা আমি ওপৰৰ মহলক দিছিলোঁ কোন ওপৰৰ মহলক দিছিলে তদন্ত কৰিবলৈ ইমান সময় লাগে নেকি বাইদেউ কিয় লাগিছে ইমান সময় তদন্ত কৰিবলৈ যদি ওপৰৰ মহলক দিছে তেতিয়াহ'লে কোন ওপৰৰ মহলক দিছে কিহৰ কাৰণে এই পইচা দিবলগীয়া হ'ল কেনেদৰে এই পইচা দিবলৈ পালে কোন প্ৰাৰ্থীয়ে দিবলৈ পালে এই বিষয়সমূহ আচলতে তদন্তৰ আওতালৈ আহিব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অথবা বিজেপি চৰকাৰে যে উস্তাদি মাৰি থাকে মই উস্তাদি মাৰিছে বুলি কৈছোঁ কাৰণ তেওঁলোকে উস্তাদিয়ে মাৰে যে আমি কৰিছোঁ কিন্তু প্ৰকৃততে একো কৰিব নোৱাৰে তেওঁলোকে কয় আমি শূন্য সহনশীল কিন্তু তেওঁলোক শূন্য সহনশীল নহয় আৰু সেয়া তেওঁলোকৰ কামে এটাকৈ অসমৰ ৰাইজৰ আগত প্ৰমাণ কৰি গৈ থাকে গতিকে আমি নাভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা অথবা বিজেপি চৰকাৰখনে যে কৈছে তেওঁলোকক কোৱা কথা যি কয় তেওঁলোকে কোৱা কামখিনি যে কৰিব পাৰে এই কথাটো আমি ভবা নাই আৰু এটা কথা স্পষ্ট হৈ গ'ল যে এই যে 1 লাখ নিযুক্তিৰ যে নাম লৈ আছিলে যি সংখ্যাৰ লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইটো কৈছিলে যে বছৰত তেওঁ চৰকাৰ তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত এবছৰৰ ভিতৰত 1 লাখ নিযুক্তি দিব আজি পৰ্যন্ততো 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিবই নোৱাৰিলে তাৰ পাছত যি কেইটা নিযুক্তি দিলে সেই কেইটা নিযুক্তিটো কিন্তু বেমেজালিৰ ওপৰত বেমেজালি কৰি দিয়াটো এখন চৰকাৰৰ দায়িত্ব এখন চৰকাৰ নাই চাকৰি পাব্লিসিটি কিয় লয় চাকৰি দিয়াটো এখন চৰকাৰ নৈতিক দায়িত্ব বাইদেউ চাকৰি দিয়াটো এখন চৰকাৰ নৈতিক দায়িত্ব বাইদেউ সেইকাৰণে ধৰিছো দায়িত্ব পালন কৰিছে আজি কিমান পোষ্ট
কৈছে নিবনুৱাৰ কথা কৈছে চাকৰি আগৰ চৰকাৰৰ নৈতিক দায়িত্ব চৰকাৰৰ দায়িত্ব আছে হুদুব লাগে খালি বিজেপি চৰকাৰক ঘেৰিলে নহব বিজেপি চৰকাৰ স্বচ্ছ নিকা গভৰ্ণমেণ্ট চলাই আছে হেতু আমি এটা আশ্বাসন দিছো আমাৰ ৰাইজক যে আমি স্বচ্ছ নিকা চৰকাৰ চলাইছো আৰু জিৰ' টলাৰেন্স হোৱাৰ কাৰণে এইবোৰ ধৰা পৰিছে তদন্ত হৈ আছে আৰু নামবোৰ আহিব যাৰ নাম আহিব তেওঁলোকে শাস্তি পাব কিন্তু উস্তাদি বুলি ৰখাব আজি আপোনালোক আগৰ চৰকাৰক ঘুৰিছিলে নেকি তেওঁলোকে কিয় চাকৰি দিব পৰা নাই আগৰ চৰকাৰক ঘুৰিছিলে নেকি আপোনালোকে কেতিয়া উঠা নাই আগৰ চৰকাৰলে কিয় লৈ যায় আপোনালোকে কি কৰিব পাৰিছে আজি আমি আপুনি কম্পেয়াৰ কৰক আপুনি কম্পেয়াৰ কৰক আপুনি যদি আহিছে কম্পেয়াৰ কৰক হাক আছে যদি কম্পেয়াৰ কৰক আপোনালোকে এনেকে ক'ব নালাগে জিৰ' টলাৰেন্স জিৰ' টলাৰেন্স মিনিং বেলেগ হ'বই নোৱাৰে আপোনালোকৰ আপোনাৰ ডেফিনেশ্যনে নাই আপোনাৰ ডিকচনেৰীয়ে নাই আপুনি কৈছে জিৰ' টলাৰেন্সৰ ডেফিনেশ্যন নাই আপোনাৰ ডেফিনেশ্যনে নাই আপোনালোকৰ হাকে নাই বেলেগক শুনিবলৈ আপুনি খালি বিজেপি চৰকাৰক ঘেৰিব আছে কিন্তু আপোনালোক ঘেৰিব নোৱাৰে যোনে শাস্তি কৰিছে তেওঁ পানিশমেণ্ট পাব কথা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে তামোল এখন মুখতেও চাকৰি দিম বুলি যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে সেইজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত বিজেপি নেতাই কিন্তু চাকৰিৰ নামত পইচা লৈ স্কৰপিঅ' গাড়ী কিনিছে চাকৰি দিছে নাই দিয়া সেইটো এতিয়ালৈকে প্ৰমাণ হোৱা নাই কিন্তু নাই প্ৰুফ কৰক নহয় বাইদেউ স্কৰপিঅ' গাড়ীখন কিন্তু মিডিয়াত বাজিছে বাইদেউ আপুনি কথা কৈ থাকোঁতে মই কথা কৈ থকা নাই বাইদেউ বাইদেউ মাজত দিলে মাত ঠিক আছে বাইদেউ পুলিচক দিয়ক এই মাত্ৰ গৈ মেলি ওলাই মেলি টক চৰকাৰ গৈ মেলি পুলিচক দিয়ক এতিয়া চাওক বাইদেউ আপোনাক ভুল নাৰেটিভ নক্ৰিয়েট নকৰিব আমি বহুত দেখিছো কংগ্ৰেছ কলেজৰ পৰা বহুত নীতি আদৰ্শ কথা কেতিয়াও কোৱা নাই বাইদেউ ৰ'ব এক মিনিট ৰ'ব বিজেপি দলৰ নীতি আদৰ্শ কথা যে ক'লে বিজেপি দলৰ নীতি আদৰ্শ এইটো যে যদি বিজেপি দলটোক কোনোবাই সমালোচনা কৰে যদি বিজেপি দলটোৱে কৰা বেয়া বাইদেউ ৰ'ব কথাখিনি ক'লে নাই বাইদেউ হয় আপুনি কথা কৈ থাকোঁতে মই এটা শব্দ নামানো আমাক কিয় কথা ক'বলৈ নিদিয়ে আপোনালোকে আমাক কিয় কথা ক'বলৈ নিদিয়ে বাইদেউ শুনক মই বাইদেউ শুনক মই আপোনাক শেষবাৰৰ বাবে কৈছো বাইদেউ শেষবাৰৰ বাবে কৈছো আপুনি কথা কৈ থাকোঁতে মই ভদ্ৰভাৱে শুনি আছো আৰু যদি আপুনি নিজকে অভদ্ৰ বুলি প্ৰমাণ কৰিবলৈ বিচাৰে বাইদেউ তেতিয়াহ'লে আপুনি মোৰ মাজত মাত মাতিব পাৰে বিজেপি দলটোৰ যেতিয়া বিজেপি দলৰ আচলতে কুকৰ্মবিলাক ৰাইজৰ আগলৈ আমি লৈ আহিবলৈ চেষ্টা কৰোঁ তেতিয়া বিজেপি দলটোৱে চিঞৰ বাখৰ কৰি আমাৰ কথাবোৰ যাতে ৰাইজৰ মাজলৈ যাব নোৱাৰে বাইদেউ ৰ'ব এক মিনিট আমাৰ আপুনি চিঞৰি আছে যেতিয়া ৰাইজৰ মাজলৈ যাতে আমাৰ কথাবিলাক যাব নোৱাৰে বিজেপি দলটোৰ মুখপাত্ৰসকলে তেওঁলোকে আমাৰ কথাৰ ওপৰত কথা কয় দ্বিতীয় কথা এটা দেই বিজেপি দলে নীতি আদৰ্শ ক'লে ভিতৰৰ সকলো বাইদেউ এভিডেন্স তেনেকে আপুনি চব টাইমত এভিডেন্স তেনেকে কথা কৈ দিবলৈ 10টা শব্দত 20টা এভিডেন্স দিয়ক বুলি ময়ো ক'ব পাৰোঁ বাইদেউ কথাখিনি কৈ ল'ব দিয়ক বাইদেউ বিজেপি দলটোৱে কি কৰে বাইদেউ বিজেপি দলটোক যদি আপুনি ফেচবুকত সমালোচনা কৰক বা টিভিত সমালোচনা কৰক আজি মই ষ্টুডিঅ'ৰ মজিয়াত বহি পেলাই সমালোচনা কৰিছোঁ তেখেতে মোক কথা ক'বলৈ দিয়া নাই আজি মোৰ কথা এটা যদি কোনোবা এটা নিউজ চেনেলত যদি বাইদেউ নিউজ চেনেলত যদি বিজেপিক যদি বাইদেউ ৰ'ব নিউজ চেনেলত যদি বাইদেউ ৰ'ব নিউজ চেনেলত যদি গালি পাৰি যদি বেছিকৈ যদি বিজেপি গালি পাৰি যদি বিজেপি মই ক'ত ভুল আছে মোকে কিয় ক'বলৈ নিদিয়ে বাইদেউ এটা শব্দ ক'বলৈ নাই আপুনি মোক ক'বলৈ দিয়ক নহ'লে কিন্তু মই কাকো ক'বলৈ শান্তি নিদিওঁ নাই বাইদেউ আপুনি যদি মোক ক'বলৈ শান্তি দিয়ে এটা শব্দ মই আপোনাক ক'বলৈ নিদিয়ে আপুনি কথা কৈ থাকিলে মই এটা শব্দ ক'বলৈ নিদিওঁ ঠিক আছে শুনক এতিয়া বিজেপি দলটোৰ আইডি ক'বলৈ কি কৰে যেতিয়া বিজেপিৰ বিজেপিৰ এগেইনষ্টত যেতিয়া আপুনি ফেচবুকত এটা পোষ্ট দিব আপুনি নিউজ চেনেলৰ ডেস্কত বহি থকা মানুহকেইজনক খবৰ কৰক তেওঁলোকে বিজেপিক যদি বেছিকে গালি পাৰে আমাৰ ফুটেজবিলাক আপলোড কৰিবলৈ ভয় কৰে কি কাৰণে বিজেপি দলটোৰ ভিতৰত মানুহ বহাই থৈছে কি বহাই থৈছে তেওঁলোকে ৰিপৰ্ট মাৰিবলৈ বহাই থৈছে যাতে বিৰোধী বাইদেউ প্ৰুফ তেনেকে আপুনি প্ৰুফ থাকিলে ময়ো কৈ থাকিব পাৰিম কৈ আছো যে কথা আজি আমি চাকৰিৰ বেহাৰ ওপৰত কথা পাতি আছো মই কওঁ তেতিয়াহ'লে বিজেপি দলটোৱে কি কৰিব বিজেপি দলটোৱে এক্সট্ৰা মানুহ ৰাখি থৈছে যাতে আমাৰ কথাসমূহ যাতে ফেচবুকত হওক য'ত ছ'চিয়েল মিডিয়াত যদি যাওঁ তেওঁলোকে দুনিয়াৰ ৰিপৰ্ট মাৰিবলৈ বহাই থয় গতিকে বিজেপি দলৰ নীতি আদৰ্শৰ কথা তেওঁলোকে ক'ব নালাগে বিজেপি দলৰ নীতি আদৰ্শ এইখিনিয়ে তেওঁলোকৰ
নীতি আদৰ্শ এয়াই যে তেওঁলোকে আনৰ কথা শুনিবলৈ নিবিচাৰে, আনৰ কথা শুনিব নোৱাৰে, সমালোচনা সহ্য কৰিব নোৱাৰে, তেওঁলোকে হিটলাৰী কায়দাৰে তেওঁলোকে অসমৰ জনতাক শাসন কৰিবলৈ বিচাৰে, ভাৰতৰ জনতাক শাসন কৰিবলৈ বিচাৰে। গতিকে এনেকুৱা যিসমূহ বিষয়, এই বিষয়সমূহ যে ৰাইজৰ মাজলৈ লৈ যাবলৈ নিদিয়ে, ৰাইজৰ মাজলৈ যে যাবলৈ নেপায়, লাহে লাহে কিন্তু ৰাইজৰ মাজলৈ গৈছে। আৰু যিদিনা বাইদেউ জনতা অতিষ্ঠ হ'ব, যিদিনা বাইদেউ জনতা অতিষ্ঠ হ'ব, সেইদিনা নৰেন্দ্ৰ মোদী নালাগে, হিমন্ত বিশ্ব শৰ্মা নালাগে, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ৰাজনীতিকজনক মাতি আনিলেও কিন্তু আপোনালোকে বিজেপি দলটোক বচাব নোৱাৰিব। নাই কৰা বাইদেউ, নিগেটিভ ক্ৰিয়েট নাই কৰা। আপুনি মোক কথা ক'লে দিয়া, মই আপোনাক কথা ক'বলৈ দিছোঁ। নাই দিয়া, আপুনি নাই দিয়া। কথাটো হ'ল যে